भारत माता की भारत माता की जय हिंद 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 हिंदू एकता जिंदाबाद हिंदू एकता जिंदाबाद हिंदू एकता जिंदाबाद सनातन धर्म की जय सनातन धर्म की जय सनातन धर्म की जय भारत माता की जय भारत माता की जय वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम मंगल भागवत मंगल भाना चलबे ना हिंदुस्तान हिंदू एकता जिंदाबाद 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 हिंदू एकता जिंदाबाद 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 जहादीरा होशियार 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 जहादीरा होशियार 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 मौलवादी होशियार 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 मौलवादी होशियार 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 অত্যাচার চলবে না চলবে না চলবে না আর এখন মানব না মানব না মানব না হিন্দু মানব না বন্ধু ভাঙা চলবে না চলবে না চলবে না বন্ধু ভাঙা চলবে না চলবে না চলবে না কেৱল হিন্দু বুলিয়ে নহয় মুছলিম সকলো নিপীড়িত হৈছে তাত বিভিন্ন ধৰণৰ মুছলমান কি আচলতে মানৱ সভ্যতাৰ প্ৰতি মানৱতাৰ প্ৰতি এটা আৰু এই বাংলাদেশত এই কথাটো আজিৰ নহয় বিভিন্ন সময়ত হিন্দু পৰিয়াল হিন্দু আৰু সেইকাৰণে আমি এইটো কথা কৈছো যে যি মানুহ হত্যাৰ যি যজ্ঞ চলিছে বাংলাদেশত আচলতে বাংলাদেশত মানুহ থাকে নে বাংলাদেশত মানুহ নাথাকে বাংলাদেশত মানুহৰূপী কিছুমান জন্তু জানোৱাৰ আছে নেকি সেই কথাবোৰ সেই প্ৰশ্নবোৰ আমাৰ মনলৈ আহিছে কিন্তু এতিয়া কথা হ'ল আমি যেহেতু এখন সভ্য সমাজ বুলি কৈছো আমি দুঠেঙীয়া জন্তু যেহেতু নহয় গতিকে বাংলাদেশত থকা সেইখিনিকো আমি দুঠেঙীয়া জন্তু বা পশু বুলি ভবা নাই তেওঁলোকক আমি দুঠেঙীয়া মানুহ বুলিয়ে গণ্য কৰিছো কিন্তু তেওঁলোকে পশুতকেও অধম কৰ্ম কৰিছে তাক আমি গৰিহণা দিছো আৰু এনেকুৱা কিছুমান কথা লৈ আজি আমি বাংলাদেশৰ ইয়াত থকা সহকাৰী উচ্চায়ুক্তক আমি এখনি পত্ৰ লিখিছো পত্ৰত আমি প্ৰায় 8টা মান আমি আমাৰ কথা লিখিছো তাতে তেওঁলোকক আমি কৈছো আপোনালোকে এই 8টা যি আমি দাবী আছে আপোনালোকে বাংলাদেশ চৰকাৰলৈ দিয়ক সেইকেইটা নিশ্চিত কৰক প্ৰয়োজনত তেওঁলোকে ভাৰত চৰকাৰৰ পৰা সহায় সহযোগ বিচাৰক আৰু তেওঁলোকে যদি তাত মাইনৰিটি হিন্দুসকলৰ মাইনৰিটি বুদ্ধিষ্টসকলৰ সুৰক্ষা প্ৰদান কৰিব নোৱাৰে মঠ মন্দিৰ যদি সুৰক্ষা প্ৰদান কৰিব নোৱাৰে তেতিয়াহ'লে আমি বিচাৰিছো বাংলাদেশক বিভক্ত কৰি তাত এখন হিন্দু আৰু বুদ্ধিষ্ট থাকিব পৰাকে সেপাৰেট ৰাজ্য বা সেপাৰেট ৰাষ্ট্ৰ নিৰ্মাণ কৰা হওক আৰু সেই কথাটো ভাৰতে পৃষ্ঠপোষকতা কৰক আমি এই কথাটো কিন্তু বাংলাদেশলৈ আমি এই পত্ৰযোগে লিখিছো এই পত্ৰৰ প্ৰতিলিপি আমি প্ৰধানমন্ত্ৰী গৰাকীৰ লগতে ৰাষ্ট্ৰপতি আমাৰ ভাৰতৰ আৰু তাৰ লগতে ইউনাইটেড নেশ্যনছৰ জেনেৰেল ছেক্ৰেটাৰী জেনেৰেললৈকে আমি পঠিয়াম ইতিমধ্যে আমি তেওঁলোকৰ সমস্তখিনি তাৰ কাৰণে ব্যৱস্থা কৰি লৈছো কিন্তু কথাটো হ'ল এই যে অমানৱীয় কাম হৈছে আচলতে ই কেৱল সমাজৰ প্ৰতি নহয় ই সভ্যতাৰ প্ৰতি ই সংস্কৃতিৰ প্ৰতি ই মানুহৰ প্ৰতি ই মানুহৰ যিটো মনুষ্যত্ব জ্ঞান গৰিমা সমস্তখিনিৰ প্ৰতি ই এটা লজ্জাজনক কথা আৰু মই আপোনালোকক এই মাধ্যমেৰে কম মুছলমান জিহাদীসকলে যি জিহাদী চৰিত্ৰ বহন কৰিছে আৰু সেই চৰিত্ৰ বহন কৰি তেওঁলোকে যি ধৰণৰ বৰ্বৰ হিংসুকতাৰ পৰিচয় দিছে সেইবোৰ ভিডিঅ' আমি দেখিছো আৰু তেওঁলোকক আমি ইয়াৰ পৰা আহ্বান কৰিছো যাতে এইবোৰ যদি বন্ধ নহয় অনাগত সময়ত ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন ঠাইত এই ধৰণৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে কাৰণ লেতেৰাবোৰ খুব সোনকালে বিয়পি পৰে সুগন্ধি বিয়পিবলৈ সময় লাগে যেনেকৈ আপুনি শৰীৰত লগোৱা সুগন্ধিটো ওচৰলৈ আহিলেহে পায় কিন্তু ক'ৰবাত মৰা শ এটা পৰি থাকিলে মৰা জীৱ জন্তু গেলি